চেয়াৰমেন আলীৰ কথাটো তাৰপিছত আব্দুল ৰচিদ মণ্ডলৰ কথাটো তেওঁলোকৰ কথাটো নাছিল আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে আপুনি কিয় এওঁলোকক লৈছে তেতিয়া মই কৈছিলোঁ যে চব আমি যদি নলওঁ যেহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে আমাক বাৰম্বাৰ কৈছে আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে চেয়াৰমেন আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এফৰ লগত কথা পাতি আছে নহ'লেও নিৰ্দলীয় খেলিব তেওঁতো ইলেকশ্যন খেলিবই তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব তেওঁ উইনেবিলিটি থকা দুজন কেণ্ডিডেট গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব আৰু সেই কথাটো সকলোৱে মানি লৈছে ন ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই একবাৰৰ কাৰণেও তোলা নাই আমি কথা পাতিলোঁ প্ৰথমতে ভূপেন বৰাৰ লগত প্ৰথম লখিমপুৰত তাৰপিছত দেৱবোধ শইকীয়াৰ লগত তাৰপিছত গৌৰৱ গগৈৰ লগত তাৰপাছত আকৌ ভূপেন বৰাৰ লগত তাৰপিছত আকৌ আপোনাৰ চাৰিজনৰ লগত মাজতে জিতেন্দ্ৰ সিঙকো লগ পালোঁ কোনেও মাত্ৰ জিতেন্দ্ৰ সিঙে কথাটো কৈছিলে এদিন জিতেন্দ্ৰ সিং ডাঙৰীয়াই কওঁতে মই তেখেতক বুজালোঁ যে চব আমি তেওঁলোক দুজনক এৰি দিলে তেওঁলোক গৈ NDAৰ পাৰ্টনাৰ হ'ব আৰু তেতিয়া লোকচানটো আমাৰ হ'ব উইনেবিলিটি থকা কেণ্ডিডেট তেতিয়া তেওঁতো আপত্তি কৰা নাই গতিকে মই নাভাবোঁ যে এই কথাটোৱে কিবা জটিলতাৰ সৃষ্টি কৰিছে কোনো জটিলতা নাই মই জানো 100% সেইটোক লৈ চবৰে গ্ৰীণ ছিগনেল আছে কিন্তু এতিয়া আমি যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ সেই দুটামান সমষ্টি তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে মই কংগ্ৰেছ দলক এটাই কথা কওঁ আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি আৰু ফেচিষ্ট বিজেপিক যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ অলপ ছেক্ৰিফাইচ কৰিব লাগিব আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ ১৫টা চিট আমি ছেক্ৰিফাইচ কৰিছোঁ অৱশ্যে ১২টা প্লাছ ৩টা তেওঁলোকে আমাক দিব বুলি কৈছে তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে এইকেইটা আপোনালোকে খেলক বুলি কৈছে গতিকে মই ক'তো জটিলতা দেখা নাই কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক কংগ্ৰেছ দলে কথাটো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক আৰু মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ কৰোঁ আপোনালোকে আকৌ হেৰিয়ে দি দিয়ে দেই আপোনালোকক কথা ক'বলৈ বেয়া ভাঙিবলৈ একদম আপোনালোকে হেৰি আজি আৰু কালিৰ ভিতৰত হ'ব বুলি আপুনি ভাবিছে আশা কৰিছোঁ আশা সেইটো ডেডলাইন নহয় আৰু ডেডলাইন বুলি দিলে নহয় এইবাৰ আপোনালোককো গালি ধৰি মাৰোঁ